Hey guys, welcome back to my mini vlog. আজি আকৌ ওলাইছো গোলাঘাটৰ টাউনলৈ মানে বিশেষ কেইটামান বস্তু ল'ব লগা আছে। টাউন আহি পোৱাৰ পিছত এইখন দোকানতে সোমাই ললো এখন চশমা আৰু এটা ঘড়ী বেটেৰী মানে ঘড়ীটো পুৰণাই বেটেৰীটো নতুন আৰু কেইটামান বস্তু লৈ এতিয়া কিবা এটা খাওঁ বুলি সোমালো এইখন হোটেলত ওপৰৰ পৰা তললৈকে মেনুখন খুচৰি লাষ্টত অৰ্ডাৰ দিলোগে ফ্ৰাইড ৰাইচ এতিয়া অৰ্ডাৰ দিয়া বস্তুটো আহিবলৈতো টাইম লাগিব সেইকাৰণে মেংগো এটাকে কিনি ইফালে সিফালে চাই ফুৰিছো উফ এইটো খাই হ'ল তথাপিও আহি নাপালে আমাৰ ফ্ৰাইড ৰাইচ সহজ ভাষাত ক'বলৈ গ'লে ভজা ভাত ৰহন লগাই স্পীডত ক'বলৈ যাওঁতে আকৌ মুখতে ভালকে নুফুটে বহুত অপেক্ষা কৰাৰ পিছত ফাইনেলি আহি পালে আমাৰ ফ্ৰাইড ৰাইচ এতিয়া আৰু ৰ'বলৈ টাইম নাই ভাগ কৰি সোনকালে খোৱাৰহে কথা ৰ'ব এতিয়াও খাব হোৱা নাই খোৱাৰ আগৰ পৰম্পৰাখিনি কৰিবলৈ আছে পৰম্পৰা মানে বেলেগ কোৱা নাই হেৰো ফটো মৰাৰ কথা কৈছো এতিয়া ঘৰ আহি কাপোৰ কানি নহলকৈ লৰালৰিকৈ বেগটো খুলি এই বস্তুটো আপোনালোকক দেখুৱাও বুলি উলিয়াই ললো হৰ হৰ মহাদেৱ শিৱৰাত্ৰি বুলি নহয় বাছ মনত এটা আশা আছিল যিটো আজি মই পূৰ কৰিলো এইটো মই ওচৰৰে শিৱ মন্দিৰটোত আগবঢ়াম আজিলৈ ইমানেই বাই বাই